না আজকে দিব না টাইমার দিয়ে আছে না 11.18 আচ্ছা নহ'ব এনেকৈ আপোনালোকে লওক 11.29 12.04 হয় আজি বৰপথাৰ থানাৰ অন্তৰ্গত আমাৰ আজি আত্ৰাজান নাকা পইণ্টত এখন I-20 গাড়ী ইণ্টাৰচেপ্ট কৰা হয় ছাছপেক্টেড কণ্ডিশ্যনত আহিছিলে তাৰ পৰা প্ৰায় 90 চব কেছত আমাৰ ছাছপেক্টেড হেৰইন উদ্ধাৰ হৈছে গতিকে আমাৰ টিমটোত যিটো আমাৰ ৰেগুলাৰ টিমত আছিলে আমাৰ গোটেই নাকা পাৰ্টি আছিল তেওঁলোকে এইটো প্ৰপাৰলি চাৰ্চ কৰে ইন প্ৰেজেঞ্চ অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছ 90 পেকেট চব কেছত আমাৰ ছাছপেক্টেড হেৰইন উদ্ধাৰ হৈছে আৰু ইয়াৰ প্ৰায় ৱেইট হৈছে প্ৰায় 1 কিলো 5 গ্ৰাম বজাৰ মূল্য কিমান হয় ইয়াৰ বজাৰ মূল্য আমাৰ 1 কিলো এইটো কিলো যিটো আমাৰ 74 মান কাৰোবাৰ আটক কৰিছে এজন ব্যক্তিক আটক কৰা হৈছে এতিয়া আমি তদন্ত ক্ষেত্ৰত নামটো ক'ব নোৱাৰি বাকী ইয়াৰ লগত থকা যিখিনি লিংকেজ আছে আমি বিচাৰি থকা হৈছে আমি জনামতে এতিয়া লাহৰীজানৰ পৰা গোলাঘাট অভিমুখে গৈ আছিল বাকী আমি ফুল তদন্ত কৰিলে আমি গোটেই কথাখিনি গম পোৱা যাব